আৰুনো কিমান দিন মই নাজানো, কিন্তু এনে এটা দিনলৈ যে আমাৰ অপেক্ষা নাছিল সেয়া নিশ্চিত। প্ৰতিটো দিনৰ অন্তত ন অভিলেখ ৰচিছে মৃত্যুৱে গাইছে গান, চৌদিশে মৃত্যুৰ এই নাম। প্ৰেমিক প্ৰেমিকাসকলৰ হোৱাটছএপতো এতিয়া ৰাতিৰ আলোচনা কেৱল কৰোণা। জীৱনৰ জয়গান গোৱাজনে লিখিছে কবিতা, শিৰোনাম আমিবোৰ মৰি যাম নেকি। অভিভাৱকৰ চিন্তা এতিয়া সন্তানৰ ভৱিষ্যতক লৈ নহয়, জীয়াই থকাৰহে কৰিছে পৰিকল্পনা। কি আচৰিত, তাৰিখ ঠিক হোৱা বিয়াখনৰোচোন আজি ভৱিষ্যত ধূসৰ। দৰা কইনাৰ সপোনবোৰে আমনি কৰিছে প্ৰেমিক যুগলক, চকুলো টুকিছে প্ৰতিটো নিশকতীয়া ৰাতি। এনেদৰেই ত্ৰস্তমান মৃত্যুদূতৰ ভয়ত বিশ্ববাসী। ইমানেই সহজ হৈ পৰিল মৃত্যু আজি। কিন্তু কেনেকৈ, কিয়, ভুল কাৰ, আপোনাৰ নে মোৰ, ব্ৰাহ্মণৰ নে সুধীৰৰ, নে হিন্দুৰ নে মুছলমানৰ। মছজিদ মন্দিৰৰো দুৱাৰ বন্ধ হ'ল। এতিয়া চিকিৎসালয় শেষ আশ্ৰয়। চাব জানিলে ডাক্তৰ নাৰ্ছৰ মাজতেই আৱিৰ্ভাৱ হৈছে ভগৱানৰ। আৰুনো কিমান দিন মই নাজানো, তথাপি জীয়াই থকাৰ অফুৰন্ত হেঁপাহ থাকিমনে। মৃত্যু সত্য জানো, বুজো, কিন্তু যি মৃত্যুৰ বিভীষিকা চলিছে বিশ্বত, সেই মৃত্যু নাছিল মোৰ কাম্য। সেই মৃত্যু বৰ কুৎসিত, বৰ নিষ্ঠুৰ, বৰ বিভৎস, ভয়াবহ। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই। জীৱনৰ শেষ সন্ধিয়াত কথা আছিল, জীৱনৰ শেষ সন্ধিয়াত আইৰ কোলাতে মূৰ গুজি অসীমলৈ যাত্ৰা কৰাৰ। কিন্তু এয়া কেনে মৃত্যু, মোৰ নিৰ্জীৱ শৰীৰত মুখ গুজি কন্দাৰ অনুমতিও নাই মোৰ আইৰ। মই নাখালে আয়েও নাখায়, মই পৰিলে আয়ে দুখ পায়। মই যেতিয়া দীঘল দীঘল উশাহ টানি প্লাষ্টিকৰ আৱৰণৰ মাজত সোমাই থাকিম জীৱনৰ অন্তিম ক্ষণ গণি, নহুবনে ব্যাকুল আইৰ চকুজুৰি। হৃদয়খনেও চাগে যুদ্ধ কৰিব হাজাৰ নীতি নিয়মৰ বিৰুদ্ধে, এবাৰ মাত্ৰ মোক চাবলৈ হাহাকাৰ কৰিব আয়ে। প্ৰত্যাহ্বান জনাব মৃত্যুকো, অথচ বিফল হ'ব মোৰ আই। ঘূৰাই নাপাব শেষকৃত্য কৰিবলৈ মোৰ মৃতদেহ পৰ্যন্ত। এনে মৃত্যু মোৰ আইৰো নাছিল কাম্য, না হিন্দুৰ, না মুছলমানৰ, না মানৱ সভ্যতাৰ। কাৰোই কাম্য নাছিল এনে মৃত্যু। সময় এতিয়াও আছে, মাথো তাকৰ। ইচ্ছা যদি কৰে আপুনি মোক দিব পাৰে নতুন জীৱন এটি। মাথো শুব লাগিব অকণমান সজাগ সাৱধান, ধুব লাগিব সঘনাই হাত, থাকিব লাগিব ঘৰতে সোমাই। জানো অলপ কষ্ট হ'ব আপোনাৰ, কিন্তু
সেই কষ্টৰ বিনিময়তে ৰক্ষা পৰিব মোৰ প্ৰাণ। কাবৌ কৰিছোঁ, মোক বচাওক, নিদিব সুদা হ'বলৈ মোৰ আইৰ বুকুখন। যদি আছে মানৱীয়তা জীয়াই, যদি ৰাখিব বিচাৰে অটুট মানৱ সভ্যতা, তেন্তে আপুনি থাকক সোমাই ঘৰৰ ভিতৰতে। অন্যথা মোৰ দৰে আপুনিও, মোৰ আইৰ দৰে আপোনাৰো সন্তান অথবা আপোনাৰো আই বোপাই নোহোৱা হৈ যাব পাৰে নিমিষতে এই দুনিয়াৰ পৰা। আৰু আপুনিয়েই হৈ পৰিব হত্যাকাৰী সমস্ত মানৱ জাতিৰ। মাথো মনত ৰাখিব, বাচিলে আকৌ খাম, বাচিলে আকৌ যাম, বাচিলে গাম আকৌ জীৱনৰ গান। বাচিব পাৰিম তেতিয়াহে আমি, যেতিয়া হ'ম সাৱধান।